জীৱন গঢ়াৰ মানসেৰে প্ৰয়াস কৰাৰ অভিপ্ৰায় ডুমডুমা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ। আজি 10 আগষ্ট 2019 বৰ্ষ পুৱা 9 বজাৰ পৰা মহাবিদ্যালয়ৰ প্ৰাংগণত অধ্যক্ষ মহোদয় ডক্টৰ প্ৰকাশজ্যোতি বৰঠাকুৰদেৱে পতাকা উত্তোলন কৰে। মহাবিদ্যালয়ত আয়োজন কৰা নৱাগত আদৰণি সভাত দীপক শৰ্মাদেৱৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ধন্যবাদ জ্ঞাপন কৰিছো ডুমডুমা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভালে। বোলে কিয় স্বাৰ্থ এটা আছে। সাধাৰণতে মই মহাবিদ্যালয়বিলাকত যেতিয়া যাওঁ আজিকালি বিচাৰে অৱশ্যে শিক্ষকতকৈ বেছি ছাত্ৰ ছাত্ৰীসকল আৰু ইউনিয়নৰ ফালৰ পৰা আহে বোলে দীপক দাক মাতিব লাগে। এতিয়া দীপক দাৰ ডক্টৰেট ডিগ্ৰীও নাই, বিশেষ একো নাই, গতিকে আহিলো কি ক'ব কেতিয়াবা সন্দেহো হয়। গতিকে মই আগতে কৈ লওঁ, মই যদি যোৱাৰ পিছত তোমালোকে গালি খোৱা তেখেতক তেনে দায়িত্বটো তোমালোকৰ, নিজৰ দায়িত্ব নিজে পাতি ল'বা দেই। গতিকে ধন্যবাদ ছাত্ৰ একতা সভা। মই ভাষণ শুনি খুব বেয়া পাওঁ। নিজে যেতিয়া পঢ়ি আছিলো মই সদায় শেষৰ ফালে বহো আৰু মানুহ গলো কেইজন আছে, বোলে 7জন আছে, 5জনে ক'লে 2জনে কেতিয়াকৈ শেষ কৰিব। আৰু যদি তাৰে মাজতে যাবলৈ সুবিধা পাওঁ পলাই পত্ৰম দিওঁ। ভাষণ মই নিদিওঁ আৰু মই সেইবাবে শুনি যিহেতু বেয়া পাওঁ মই ভাষণ দিও বেয়া পাওঁ। মই যেতিয়া কলেজসমূহত যাওঁ মই ইমান যোগ্য নহয়। মহাবিদ্যালয়ৰ আদৰণি সভাত প্ৰায় 4000 সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আৰু ইয়াৰ পাছতে মৰাণ জনগোষ্ঠীসকলৰ এটি মৰাণ দলীয় বিহু নৃত্য প্ৰদৰ্শন কৰে।